हैप्पी दीपावली 2021 এইটো কি প্ৰাঞ্জিত কিমান আছে গিলাচ এতে 200 আৰু বাকীখিনি ক'ত এতিয়া কিমান আছে এতিয়া 100 তাতে 100 আছে নেকি আৰু এইখিনি এইটো কাৰ্টন 100 ন এইখিনি ন এইখিনি ধুই দি তাৰমানে আচ্ছা তাৰপিছত এতিয়া কি পানী দিয়া হ'ব পানী দি পেলাই মোমবাতি এনেকৈ আচ্ছা আমি পাই এইবিলাক এইখিনি এতিয়া পাই গ'লোঁ ৰিচেপশ্যন চাকি ধুনীয়াকৈ বনাইছে এইবিলাক ইমান ধুনীয়াকৈ লাইট আমি কিন্তু তামান দিমাগ লগাইছোঁ এইগিলান এতিয়া মোমবাতি গিলাখান নহয় মোমবাতি গিলাখান আইনাৰ গিলাচ এটা ভৰাই দি কিনে আমি জ্বলাইছোঁ ধুনীয়া একদম মানে মমডাল শেষ হৈ যায় কিন্তু শেষ হৈ গ'লেও মানে তাতে থাকি যায়তো বস্তুগিলাখান তথাপিও মানে সোনকালতে নুমাই যায় কমচে কম 3 ঘণ্টা 4 ঘণ্টামান জ্বলি থাকে আৰু মমবাতিডাল মানে নুমাই নাযায় আৰু তাতে গিলাচত ভিতৰলৈকে সেইখিনি মালখিনি শেষ হৈ নাযায় তাৰ মমবাতিৰ ফটকা বম ফুটাব নল্লেও কিন্তু মমবাতি জ্বলাই হ'লেও দেৱালী কৰিছোঁ আমিতো আৰু একদম ঘৰততো নাই আছিলে বাহিৰত হ'লেও কৰিছোঁ আৰু দেৱালীটো বাহিৰত মানে আৰু গুজৰাটত আৰু ফটকা মানে একচুৱেলি মাৰিব পাৰে এতিয়া আমাৰ ভিতৰত এলাও নাই মাৰা কাৰণে নহ'লে আমিও মাৰিব পাৰে আৰু বাহিৰত মাৰছি প্ৰত্যেকে মাৰছি বাহিৰত আমি এনেকৈ কেণ্ডেল জ্বলাই কেনে দেৱালীটো হ'লেও শেষ কৰিছোঁ আৰু संजीवनी नहीं चमक रहा था रामायण में, वैसे संजीवनी चमक रहा है।